হেল্ল' এভৰিৱান, কি খবৰ বাৰু আপোনালোকৰ? আৰু আজি এফালে নিমন্ত্ৰণ আছিলে, সেইকাৰণে আজি ৰাতিপুৱাতে ওলালোঁ। এইপিনে বৰষুণ দিছেনে নাই মোক কমেণ্ট ছেকশ্যনত জনাব দেই। আৰু এইপিনে চাওক, মাও ওলালে। আৰু এইখন যে আমাৰ ইয়াতে নতুনকৈ অভাৰব্ৰিজ বনাইছে, তো তাকে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। আৰু আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয় বাৰু, ব্ৰিজখন পাৰ হ'লেই পাম। আৰু আহিয়ে চাওক, এতিয়া আমাক চাহ পানী খাবলৈ। আৰু নিমন্ত্ৰণৰ ঘৰত এই পোৱালিটোক দেখি পালোঁ। এইটো পেনটো বাৰু কি পেন বুলি কয়? মোক কমেণ্ট ছেকশ্যনত জনাব দেই। আজিয়ে প্ৰথমবাৰ দেখা পালোঁ। আৰু এই পোৱালিজনীৰে আজি নাম ৰাখিলে, আৰু নামটো হৈছে ধনশ্ৰী। মই পিছে পোৱালি বুলিয়ে মাতিম দেই। আৰু মোক বাৰু কেনেকুৱা লাগিছে এবাৰ ক'বচোন, মাক হ'ব পাৰিমনে? পিছে আজি বিদায় ল'ব লগা হ'লেই নহয়। এইপিনে চাওকচোন, আৰু এটা বস্তু দেখাই দিওঁ। এইটো হৈছে বগাকৈ বগলী বহলাই বলিছে। গম পাইছেনে বাৰু কি হয়? আৰু আমি এনেকৈ ঘৰলৈ বুলি ঘূৰি আহিলোঁ।